বিজেপি চৰকাৰৰ মূল দাবী আছিলে যে সেই সময়ত পল্লৱ লোচন ডাঙৰীয়াই কৈছিলে 351.33 টকা দিম বুলি, হয় নে নহয়? কৈছিলে নে নাই? পল্লৱ লোচনে তেখেতে কৈছিলে। কিন্তু আমি চাওঁ যেতিয়া নেকি তেওঁলোকে এই প্ৰাথমিক গোটৰ পৰা শাখা পৰ্যায়ৰ পৰা জিলা পৰ্যায় যেতিয়ালৈকে কেন্দ্ৰীয় সমিতি তেওঁলোকে যায়, কিন্তু তেওঁলোকে আচলতে এইটো ভাষাটো প্ৰয়োগ কৰিব লাগে নালাগে নাজানো, কিন্তু মই কওঁ নিভুকা কুকুৰ। তেওঁলোকে গৈ মেলি পেলাই সদনত মাত মাতিব পৰা তেওঁলোকৰ সাহস নাই। যেতিয়া তেওঁলোকে মন্ত্ৰীত্ব কাল, এতিয়া চব তিনিটা বিজেপিৰ কালত আমি তিনিটা মন্ত্ৰী আমি দেখিবলৈ পালোঁ। সঞ্জয় কিষাণ ডাঙৰীয়াক আমি দেখিবলৈ পালোঁ, আমি পল্লৱ লোচনক আমি দেখিবলৈ পালোঁ, আৰু ৰিচেণ্টলি আমি দেখিবলৈ পাইছোঁ ৰূপেশ গোৱালা ডাঙৰীয়া। সেইদিনাখন সদনতে আমি দেখিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেত উদ্দেশ্য কৰি মেলি পেলাই কৈছে যে দল সংগঠনেহে বোলে এই আপোনাৰ মজুৰিটো আচলতে বৃদ্ধি কৰে বুলি মেলি পেলাই। কিন্তু তেখেতে যিটো কথা কৈছে দল সংগঠনে কেতিয়াও আচলতে মজুৰি বৃদ্ধি নকৰে, ৰূপেশ গোৱালা ডাঙৰীয়াক সুধি লওক বুলি মেলি পেলাই কৈছে। সেই প্ৰত্যুত্তৰটো ৰূপেশ গোৱালা ডাঙৰীয়া দিব লাগিছিলে নে নাই? কওকচোন বাৰু, তাত লাগিছিলে নে নাই? তো সেই ভুলটো আছে যেতিয়া নেকি আমি এজনক জনপ্ৰতিনিধি বনাই মেলি পেলাই পঠিয়াই দিওঁ, আৰু পঠিয়াই মেলি পেলাই যেতিয়া নেকি তেখেতে যদি সদনত মাত মাতিব নোৱাৰে, তাত কিন্তু আমাৰ ভুল নাই। গতিকে নিৰপেক্ষ যাৰ কণ্ঠ নাই তেখেতে কিন্তু মই ভাবোঁ এই ৰাইজক ঠগ প্ৰবঞ্চনা কৰি ইনকলাব জিন্দাবাদ দি মেলি পেলাই গৈ মেলি পেলাই তাত আৰু বিধায়ক মন্ত্ৰী হৈ মেলি পেলাই আৰু পিছত যাতে চাহ শ্ৰমিকক পাহৰি যায়, এই কথাটো আচলতে হ'ব নালাগে। এই কথাটো বহুত দুৰ্ভাগ্যজনক কথা, হয়নে নহয় আমাৰ কাৰণে? গতিকে বহুত দুৰ্ভাগ্যজনক কথা। এতিয়া এটা কথা চাওক যে চৰকাৰখনে কৈছিলে যে 100 দিনৰ কথা, 100 দিনৰ পাছতেই বোলে চাহ শ্ৰমিকসকলৰ আচলতে চেহেৰা সলনি কৰি দিম। এতিয়াতো আমি ওলোটা দৃশ্য দেখিবলৈ পাইছোঁ, চেহেৰাটো তেওঁলোকৰে সলনি হৈছে, মন্ত্ৰী MLA বিলাকৰ সলনি হৈছে নে নাই বাৰু? আমাৰ কোন মানুহৰ চেহেৰা সলনি হ'ল বাৰু? আপোনালোকে কওকচোন বাৰু, কাৰোবাৰ চেহেৰা সলনি হৈছে? কাৰো চেহেৰা সলনি হোৱা নাই। সকলোৱে ভাবিছিলে যে দবাই যি মানুহজন নেকি চাহ বিক্ৰী কৰিছিলে, দবাই যি মানুহজনে কৈছিলে যে মই চাহৰ মূল্য বুজি পাওঁ বুলি মেলি পেলাই কৈছিলে, আৰু সেইটো কোনে কৈছিলে সেই কথাটো মই ক'ব নালাগে, সেইটো সকলোৱে জানে যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিজে কৈছিলে মই চাহপাতৰ মূল্য মই বুজি পাওঁ বুলি মেলি পেলাই কৈছিলে। সেই মানুহজন যেতিয়া নেকি প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ আছে আৰু তেখেতেই যেতিয়া চাহ শ্ৰমিকৰ কাৰণে একো কৰিব নোৱাৰে, তাতোতকৈ দুখৰ বিষয় আৰু কিবা হ'ব পাৰে জানো? নোৱাৰে। গতিকে ৰাষ্ট্ৰপতি গৰাকীও চাব কোন আছেনো, আমাৰ মানুহ আছে নে নাই? ৰাষ্ট্ৰপতি গৰাকীওতো আছে, কিন্তু ৰাষ্ট্ৰপতি গৰাকীক আমি সমালোচনা কৰিব নিবিচাৰোঁ। কিন্তু আমি আশা কৰিছিলোঁ ঢোল ডাগৰটো ইয়াতো বাজিছিলে, মিছামৰাতো বাজিছিলে, হাঁহতলিতো বাজিছিলে, লেটেকুতো বাজিছিলে, সমগ্ৰ অসমতে বাজিছিলে, গোটেই বাগানত বাজিছিলে যে আমাৰ মানুহ এগৰাকী আচলতে ৰাষ্ট্ৰপতি হৈছে, আমাৰ কাৰণে কমচে কম ST SC হ'লেও আমি পাম বুলি মেলি পেলাই বা জনজাতিকৰণ পাম বুলি মেলি পেলাই আশা ৰাখিছিলে নাই? এতিয়া নিমাত হয় নে নহয় বাৰু কথাটো কওক? গতিকে তেওঁলোকৰ আচলতে ভুলৰ কাৰণে এই কথাটো যে হৈছে মই কথাটো মানে স্পষ্ট কৰিছোঁ। গতিকে চব আমাৰ BCMS হওক SCMS হওক বা অন্যান্য সংগঠন হওক, আমাৰ প্ৰক্ৰিয়াটো এনেকুৱা হ'ব লাগিব। আমি বিভিন্ন কাৰণত আপোনাৰ লগত বেয়া হ'ব পাৰোঁ, কিন্তু আমাৰ কথাটো এনেকুৱা হ'ব লাগিব, আপোনাক যদি কোনোবা মাৰপিট কৰি আছে, কিবা কৰি আছে, মোৰ সাহস হ'ব লাগিব আপোনাক গৈ মেলি পেলাই বচাবৰ কাৰণে। আপোনাৰ লগত মোৰ ব্যক্তিগত কিবা এটা দুশ্মন থাকিব পাৰে, কিন্তু বেলেগ মানুহ এজনে আহি মেলি পেলাই মোৰ জাতি ভাইক কোনোবাই এটেক কৰিব, কোনোবা মোৰ মহিলাক অপদস্থ কৰিব, সেইটোতো মই চাব নোৱাৰোঁ। যদি সেই ব্লাডটো আছে তেতিয়াহ'লে মই ভাবোঁ সেইটো ব্লাডৰ যোগ্যই নহয়, সেইটো পজিটিভ ব্লাড আচলতে অসমত নায়েই, তেনেকুৱা ব্লাডৰ মানুহৰ প্ৰয়োজনে নাই, হয়নে নহয়? হয়নে নহয় বাৰু? গতিকে আমি আমাৰ জাতিটোৰ কাৰণে, জাতিটোক আগবঢ়াই ল'বৰ কাৰণে বহু পন্থা আছে, অৱলম্বন কৰিব লাগিব, এক হ'ব লাগিব। আটাইতকৈ ডাঙৰ মাইনাছ পইণ্টটো হৈ গ'ল যে আমাৰ মাজত আদিবাসী চাহ জনগোষ্ঠীৰ মাজত আটাইতকৈ ডাঙৰ মাইনাছ পইণ্টটো হ'ল যে বিভাজন। আমাৰ মাজত আচলতে বিভাজন কৰা হৈছে, যেতিয়া বিভক্তকৰণ কৰা হৈছে, SCMSৰ চেপ্টাৰ বেলেগ, BCMSৰ চেপ্টাৰ বেলেগ, আচাৰ চেপ্টাৰ বেলেগ, অন্যান্য চেপ্টাৰ বেলেগ। কিন্তু এইবিলাক ক্ষেত্ৰত মৌলিক অধিকাৰৰ ক্ষেত্ৰত, মাটিৰ পট্টাৰ ক্ষেত্ৰত বা আপোনাৰ জনজাতিকৰণৰ ক্ষেত্ৰত বা আপোনাৰ শ্ৰমিক আইনখনৰ ক্ষেত্ৰত, মজুৰি বৃদ্ধি কৰাৰ ক্ষেত্ৰত, উপকৰ্মচাৰীৰ আচলতে মজুৰি বৃদ্ধি কৰাৰ ক্ষেত্ৰত, বা আমি যিটো নেকি বকেয়া ধন পাবলগীয়া আছে বা ITC টি গাৰ্ডেনত যিমান বকেয়া ধন দিবলগীয়া আছে, এইবিলাকৰ ক্ষেত্ৰত কিন্তু যেতিয়ালৈকে আমি এক নহওঁ তেতিয়ালৈকে কিন্তু আমাৰ কাম নহ'ব। হ'ব জানো? বৰ্তমান সময়তো পঞ্চায়ত নিৰ্বাচনৰ তেওঁলোকে যি ধৰণে প্ৰচাৰ চলাই গৈ আছে, তেওঁলোকে এতিয়াও ঘৰে ঘৰে গৈ পেলাই প্ৰলোভনৰ ৰাজনীতি কৰি আছে। আমি দেখি পাই আহি আছোঁ, প্ৰলোভনৰ ৰাজনীতি কৰিছে। ঘৰে ঘৰে গৈ পেলাই অৰুণোদয় দিম বুলি কৈ পেলাই তেওঁলোকে প্ৰলোভন দিছে, চৰকাৰী ঘৰ দিম বুলি কৈ পেলাই তেওঁলোকে প্ৰলোভন দিছে, অৰুণোদয় আঁচনিৰ প্ৰলোভন দিছে। সমান্তৰালভাৱে তেওঁলোকে এই প্ৰলোভন আজিৰ পৰা তেওঁলোকে 7-8 বছৰ আগতো এই প্ৰলোভন দি আহি আছে, আৰু সেই ধৰণে প্ৰলোভন দি তেওঁলোকে ভোট বেংক সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰি আছে। আচৰিত কথা আমি দেখি আহি আছোঁ। এই বিজেপি গভৰ্ণমেণ্টটোৱে তেওঁলোকে যি ধৰণৰ প্ৰলোভনৰ আৰু ফাঁকিৰ যিটো তেওঁলোকে ৰাজনীতি সৃষ্টি কৰিব বিচাৰিছে, সঁচাকৈ বৰ আচৰিত বিষয় হৈ পৰিছে এই বিষয়টো।
চাহ বাগিচাত সমস্যা ক'বলৈ গ'লে প্ৰথম অৱস্থাত মই এটাই কথা ক'ব বিচাৰিছোঁ যে বিজেপি গভৰ্ণমেণ্টে পৰিৱৰ্তনৰ নামত চৰকাৰ গঠন কৰিবৰ কাৰণে তেওঁলোকে প্ৰথমতেই চাহ জনগোষ্ঠী তথা আদিবাসী অঞ্চলত বসবাস কৰি থকা তেওঁলোকৰ যি ভূমি আছিলে সেই অন্ততঃ বসবাস কৰি থকা ভূমিখিনিত তেওঁলোকে মাটিৰ পট্টা দিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে চাহ বাগিচাত কৰ্মত থকা যিবিলাক চাহ শ্ৰমিক ৰাইজ আছিলে তেখেতসকলক 350 টকা হাজিৰা দিম বুলি কৈছিলে তেখেতসকলে সেইটো কৰিব নোৱাৰিলে এতিয়া তেওঁলোকে প্ৰলোভনৰ আৰু ফাঁকিৰ ৰাজনীতি কৰিবৰ কাৰণে তেওঁলোকে প্ৰচাৰ চলাই গৈ আছে হয় কেন্দ্ৰীয় চৰকাৰ আঁচনি যি আছিলে আমাৰ জলজীৱন আচৰিত কথা হৈছে কেন্দ্ৰীয় চৰকাৰৰ যি আঁচনি জেজেএম যিটো আঁচনি এই জেজেএম আঁচনিটো সম্পূৰ্ণৰূপে এটা ফলপ আঁচনি কাৰণ জেজেএম আঁচনিটো তেওঁলোকে ঘৰে ঘৰে পানী দিয়াৰ যিটো ব্যৱস্থা কৰিছিলে সম্পূৰ্ণৰূপে এই আঁচনি একেবাৰে সম্পূৰ্ণ নহ'লে তেওঁলোকে জেজেএম আঁচনি যি ধৰণে নিৰ্ধাৰণ কৰিছিলে যি ধৰণে আঁচনি তেওঁলোকে নিৰ্ধাৰণ কৰিছিলে ঘৰ জলৰ যিটো নেকি তেওঁলোকে দিয়াৰ যিটো ব্যৱস্থা কৰিছিলে এই সময়ত কোনো ঘৰত পানী পৰা নাই এইফালে পানী দিলে সেইফালে পানী নাযায় এইফালে পানী দিলে সেইফালে পানী নাযায় কিছুমান ঘৰত পানী একেবাৰে নোযোৱা অৱস্থা আৰু সম্পূৰ্ণৰূপে আমি দেখিছোঁ যে এই জল জীৱন মিছনটো একেবাৰে অসম্পূৰ্ণ এটা আঁচনি আৰু এই আঁচনিটো হৈছে আমি যিটো উপলব্ধি কৰিছোঁ এই আঁচনিটো হৈছে মাত্ৰ ভোট বেংক সৃষ্টি কৰাৰ এটা আঁচনি আৰু এনেকুৱা ধৰণৰ ভোট বেংক সৃষ্টি কৰা আঁচনি আমি দেখিছোঁ মডেল স্কুল তেওঁলোকে স্থাপন কৰিছে আৰু এনে অন্যান্য ধৰণৰ আঁচনি এতিয়া অৰুণোদয় আঁচনি দিছে অৰুণোদয় আঁচনিটো চাহ শ্ৰমিক ৰাইজৰ স্থায়ী সমাধান নহয় কোনো কাৰণত নহয় স্থায়ী সমাধান হোৱা হ'লে তেওঁলোকে অৰুণোদয় আঁচনি পাই পেলাই তেওঁলোকে নিজৰ সকলো সমস্যা সমাধান কৰিব পাৰিলেহেঁতেন গতিকে অৰুণোদয় আঁচনিটো আমাৰ স্থায়ী সমাধান কোনো কাৰণত হ'ব নোৱাৰে হয় আৰু চৰকাৰী যি আৱাসগৃহ আঁচনি কিমান চাহ বাগিচা অঞ্চলত কিমান মানে ফলপ্ৰসূ হৈছে চৰকাৰী ঘৰ পৰ্যায়ক্ৰমে যেতিয়া যিটো সময়ত কংগ্ৰেছ চৰকাৰ আছিলে এই কংগ্ৰেছ চৰকাৰে ইন্দিৰা গান্ধী আৱাস যোজনা বুলি তেখেতসকলে এখন আঁচনি উলিয়াইছিলে এই আঁচনিৰ অধীনত চাহ শ্ৰমিকৰ পৰা ধৰি পেলাই অন্যান্য জনসাধাৰণে এই আঁচনি লাভ কৰিছিলে কিন্তু আমি পৰ্যায়ক্ৰমে দেখিছোঁ এতিয়া এই আঁচনি তেওঁলোকে এটা বেলেগ নামৰ ৰূপ দি পেলাই তেখেতসকলে এই কামখিনি কৰি আছে কিন্তু কথাটো হৈছে কি চৰকাৰী ঘৰটো এইটো কংগ্ৰেছৰ দিনতেই সৃষ্টি কৰা এটা আঁচনি হয় আৰু এই আঁচনি কোনো বিজেপি গভৰ্ণমেণ্টে তেওঁলোকে নতুনকৈ সৃষ্টি কৰা কোনো ধৰণৰ এটা আঁচনি নহয় এইটো স্পষ্ট কথা এইটো কংগ্ৰেছৰ এটা আঁচনি আৰু এই কংগ্ৰেছৰ আঁচনিটোৱে তেওঁলোকে বিজেপিয়ে এটা নতুন নাম দি পেলাই তেওঁলোকে নিজেই মানে এইটো এটা কৰ্তৃত্ব ল'বৰ কাৰণে এটা সৃষ্টি কৰি আছে এইটো হৈছে সম্পূৰ্ণৰূপে কংগ্ৰেছৰ এটা আঁচনি আৰু তেনেকুৱা ধৰণৰ বহুত আঁচনি আছে আমি দেখি আহি আছোঁ মই এই আঁচনিবিলাকৰ কথা আপোনালোকক ক'ব বিচাৰিছোঁ এই আঁচনিবিলাকৰ ওপৰত আপোনালোকক ক'ব বিচাৰিছোঁ প্ৰথম অৱস্থাটো এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকক পঞ্চায়ত ৰাজ ব্যৱস্থা যিটো গ্ৰাম্য অঞ্চল যিটো উন্নতি কৰাৰ যিটো ব্যৱস্থা এইটো কংগ্ৰেছে বিশেষভাৱে নেতৃত্ব লৈছিলে আৰু এই নেতৃত্ব কংগ্ৰেছৰ হৈ পেলাই এসময়ত সভাপতিত্ব কৰা আমাৰ মহামানৱ মহাত্মা গান্ধীয়ে এইটো বিশেষ এটা ব্যৱস্থা গ্ৰহণ কৰিছিলে গ্ৰাম্য অঞ্চলবিলাক উন্নতি কৰাৰ কাৰণে আৰু এই কংগ্ৰেছে পঞ্চায়ত ৰাজ আৰু পঞ্চায়ত নিৰ্বাচনটো আৰম্ভ কৰাৰ কাৰণে আজি গ্ৰাম্য অঞ্চলবিলাকত পঞ্চায়ত ইলেকশ্যনটো হ'বলৈ সক্ষম হৈছে আৰু সেই পৰ্যায়ক্ৰমে পঞ্চায়ত ইলেকশ্যনটো হৈ আছে ইতিমধ্যে আৰু তেনেকুৱা ধৰণৰ বহুত আঁচনি আছে আমি দেখি আহিছোঁ চৰকাৰী ঘৰ কংগ্ৰেছে সৃষ্টি কৰিছে গৰ্ভৱতী মহিলাক চৰকাৰীভাৱে যিখিনি আঁচনি প্ৰদান কৰি আছে সেই আঁচনিবিলাকতো কংগ্ৰেছ চৰকাৰে আৰম্ভ কৰা আঁচনি হয় চাহ বাগিচাসমূহত গৰ্ভৱতী মহিলাসমূহক ছুটি হাজিৰা দিয়াৰ ব্যৱস্থা এইটো কংগ্ৰেছ চৰকাৰেই কৰি গৈছে এইটো সম্পূৰ্ণৰূপে একেবাৰে শুদ্ধ কথা কংগ্ৰেছ চৰকাৰেই কৰি গৈছে শিশুসকলক শিক্ষাৰ অধিকাৰ আইন শিক্ষা বাধ্যতামূলক সম্পূৰ্ণৰূপে ফ্ৰী কৰাৰ যিটো 2009 যিটো আঁচনি সেইটো কংগ্ৰেছ চৰকাৰেই কৰি গৈছে কিন্তু সেই গোটেই আঁচনিবিলাক কংগ্ৰেছে নিৰ্ধাৰণ কৰা আঁচনিবিলাকে তেওঁলোকে কপি কৰি পেলাই বৰ্তমান সময়ত তেখেতসকলে মানে গাৰ্জেন হ'ব বিচাৰিছে সেইটো স্পষ্ট কথা
হয় আৰু চৰকাৰে মহিলাসকলক জনসাধাৰণক যি ধৰণৰ প্ৰলোভন দি আছে, জব কাৰ্ডৰ কাম কৰিছে আমাৰ চাহ বাগিচাত, গৰঙা চাহ বাগিচাত জব কাৰ্ডৰ কাম কৰিছে, জব কাৰ্ডৰ কাম কৰাই পেলাই আজিলৈকে মানুহে মজুৰি পোৱা নাই, ইতিমধ্যে মজুৰি পোৱা নাই। তাৰপিছত হৈছে কি, তেওঁলোকে কি আছিলে আমাৰ এইটো লাখপতি বাইদেউ গছ ৰোপণৰ ক্ষেত্ৰত তেওঁলোকে 10,000 টকাকৈ পইচা দিম বুলি কৈ যে সেইটোও তেওঁলোকে বিফল হৈছে। গতিকে কংগ্ৰেছে কি কৰিছে, ৰাস্তা কৰিছে। ৰাস্তা সেইটো হৈছে আমাৰ ৰাইজৰ মৌলিক অধিকাৰ, ৰাস্তাৰ কাম কৰিবই লাগিব। ৰাইজে টেক্স দিছে, ৰাস্তাৰ কাম কৰিব লাগিব, সেইটো স্পষ্ট কথা। গতিকে চৰকাৰে কৰিবলগীয়া যিখিনি কাম, চাহ জনগোষ্ঠীয় সমাজৰ কাৰণে যিখিনি কাম কৰিবলগীয়া আছে সেইখিনি তেখেতসকলে কৰক, জনজাতিকৰণ কৰক, মাটিৰ পট্টা দিয়ক, আৰু 350 টকা 10 বছৰ আগত তেওঁলোকে হাজিৰা দিম বুলি কৈছে, এতিয়া কিন্তু 500 টকাৰ ওপৰত হাজিৰা যিকোনো কাৰণত দিবই লাগিব। হয়, আপোনালোকে পঞ্চায়ত নিৰ্বাচনত যদি এই সমস্যাসমূহ সমাধান নকৰে পঞ্চায়ত নিৰ্বাচনৰ আগত, তেতিয়া আপোনালোকে এক উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে সাজু আছে। বিধানসভা ইলেকশ্যনত এই বিজেপি গভৰ্ণমেণ্টক আমি কংগ্ৰেছৰ হৈ পেলাই একেবাৰে আমি এই অসমৰ পৰা তেখেতসকলক পৰাভূত কৰিবৰ কাৰণে যিকোনো ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হ'ব, আমি কৰিম। এইটো